নমস্কাৰ মহন্ত চিল্ক হাউচলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি দুযোৰ খুব ধুনীয়া পিয়ৰ টছৰ যোৰা আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু প্ৰথমতে মই এইযোৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। খুব ধুনীয়া এযোৰ কাপোৰ চাব পাৰে। এইখন থাকিব চাদৰ, এখন চাদৰখন হ'ব খুবেই ধুনীয়া এযোৰ টছৰ যোৰা হয়, দেখিছে। আৰু এইটো ভিতৰত এইদৰে বুটাখিনি আছে আৰু লগতে এখন মেখেলাখন থাকিব। খুব সুন্দৰ কাপোৰৰ কোৱালিটি ভাল হ'ব। এইটো নৰ্মেল টছটো হ'ব, খুবেই ধুনীয়া এইযোৰ কাপোৰ। আৰু লগতে থাকিব এইটো ব্লাউজৰ পিছৰ এইদৰে হাতৰ অংশত কাম কৰা আছে আৰু লগতে এইকেইটা চাইড পাৰিকেইটাও খুব ধুনীয়াকৈ এইটো দৰে এনেদৰে দিয়া আছে। খুব ধুনীয়া এইযোৰ কাপোৰ আৰু পচন্দৰ ভিতৰত পৰিলে আপোনালোকে আমাক হোৱাটছআপ কৰিব। নেক্সট দেখাবলৈ লৈছোঁ এইযোৰো চাব পাৰে, খুব ধুনীয়া হয় এইযোৰ কাপোৰো। ভিতৰত এইদৰে বুটা থাকিব খুব ধুনীয়াকৈ আৰু লগতে থাকিব ইয়াৰে এইখন মেখেলাও এইদৰে দেখিছে, খুব ধুনীয়াকৈ চাদৰৰ দৰে কাম কৰা আছে আৰু লগত থাকিব ইয়াৰে এইকেইটা চাইড পাৰি আৰু এইটো ব্লাউজৰ পিচটো। আৰু পচন্দৰ ভিতৰত পৰিলে আপোনালোকে আমাৰ স্ক্ৰীনত আহি থকা নম্বৰত হোৱাটছআপ কৰিব। আমাৰ দোকান আছে ধেমাজিত LIC অফিচৰ সন্মুখত মহন্ত চিল্ক হাউচ।